হেল্ল' গাইছ, আজি মই আছোঁ অৰুণাচল মহাদ্বীপত আছোঁ। তো এই মহাদ্বীপত এইখন নদী দেখিছে, এখন পাভজান নদী। তো এই নদীখন এই বুটখন উঠিমগৈ এতিয়া। তো চাই থাকক, ভিডিঅ'টো পূৰা ধামাকা হ'ব। পাভজান নদী এইখন চাওক, পাভনলা। তো আমি এতিয়া বুট উঠিম, বুট বস্তুটো মানে কি ইয়াত উঠা আগতে আমাৰ যিটো বৰ্ডত উঠা নিয়ম ডিচিপ্লিন সেই বস্তুটো মেইনটেইন কৰিব লাগে। তো আমি এতিয়া এই নদীখনত বুট নাও উঠিম, বুট নাও 6জন বা 7জন 8জনলৈকে ল'ব পাৰিম। বুটখন উঠাৰ আগতে লাইফ জেকেট পিন্ধিব লাগিব। তো এই দাদাজনে পিন্ধাই দিব আমাক, কেনেকৈ কি কৰিব লাগে চব শিকাই দিব। এইটো ৱেট হ'লেও মানে এই লাইফ জেকেটটোৱে ল'ৰাজনক বা ছোৱালীজনীক যাক হ'লেও ডুবিব নিদিব। তাৰপিছত আমি লাইফ বয় ৰাখিছোঁ। ইন কেছ যদিও পৰিও যায় তেতিয়া তাৰমানে এইটো দলিয়াই পেলাই আমাৰ লাইফ গাৰ্ড আছে, ভাইটি লাইফ গাৰ্ড, ভাইটিয়ে বচাব। ভাইটিয়ে মানে সাঁতুৰি গৈ পেলাই সেই যিজন পৰিব বা যিগৰাকী পৰিব সিহঁতক বচাব মানে। তো সেইকাৰণে আমি ইয়াত মানে যিমান পেচেঞ্জাৰ হ'লেও আমাৰ এইটো 10টাৰ কেপাচিটি হয়, তাতকৈ বেছি নুঠাওঁ প্ৰথম কথা। 2 নম্বৰ কথা হ'ল আমি ইয়াত যিসকলক বহাম তেওঁলোকে সকলোৱে মানে লাইফ জেকেটটো টাইটকৈ পিন্ধিব লাগিব। সেইটো পিন্ধাৰ পিছত আৰু ইয়াত মানে আমি ধৰি লওক যিবিলাক এনেই ধৰি লওক ড্ৰাংকাৰবিলাক এনেই মদ চদ খাই পেলাই সেনেকুৱাবিলাকো আমি বহোৱা নিয়ম নাই, তেনেকুৱা আৰু ডিচিপ্লিনটো আমি মেইনটেইন ৰাখিছোঁ যাতে ইয়াত মানে কিবা এটা দুৰ্ঘটনা বা এক্সিডেণ্ট নহয়। তো গম পাইছে, প্ৰথমতে আমি এই বুটখন উঠিবলৈ আমি প্ৰথমতে নিজকে ছেফটি হেৰি কৰিব লাগিব। প্ৰথমে এই লাইফ জেকেটটো পিন্ধিব লাগিব, তাৰপিছত ইয়াত উঠি পোৱা যায়। আপুনি হেৰি কৰিছে নহয় জানো? হয়, মই কৰিছোঁ। তো কেতিয়াবা অপেনিং কৰিম বুলি কৈছে এতিয়াতো? এইটো 2 এদিনতে হৈ যাব। আজি জাষ্ট এটা ট্ৰায়েল কৰিলোঁ, তোমালোকক দেখিলোঁ তাত চেগুন ধাবাত। তো দেখি পেলাই জাষ্ট এটা আগৰ পৰাই আমি কৈয়ে আছিলোঁ, এলেনৰ লগত কথাও পতা আছিলে এদিনকে ভাইটিক আনিম উঠাম বুলি পেলাই। তো আজি সেই সুযোগতে মানে নিমন্ত্ৰণ কৰিলোঁ আৰু। আপুনি কৈ দিয়ক, লোকেশ্যনটো কৈ দিয়ক, আপুনি কাক মানে কণ্টেক্ট কৰিব লাগিব। এইটো হ'ল ডিৰাগ গেটৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত আছে, কৃষ্ণপুৰ গাঁৱত পাভজান নদী বুলি কয়। এই নদীখন এইফালেদি গৈ দিহিং নদী, যিটো আমাৰ নদিহিং নামচাই যাওঁতে বাংকা ব্ৰিজ পায়, সেই বাংকা ব্ৰিজত কানেক্টেড হৈ আছে। আমাৰ এইফালৰ পৰা গৈ বাংকা ব্ৰিজলৈকে ট্ৰিপ মৰা ইন ফিউচাৰত মই ভাবি আছোঁ। যদি কোনোবাই উঠিব বিচাৰিছে ইয়াত মই দাদাজনৰ কণ্টেক্ট নাম্বাৰ দি দিম ডিছক্ৰিপশ্যনত। তো যদি আহিব পাৰে ইয়াৰ লগত দাদাৰ লগত কণ্টেক্ট কৰি আহিব পাৰে উঠিবলৈ। এতিয়া বুটত উঠিমগৈ এতিয়া। আগতে উঠি পাইছোন বাৰু এনেকুৱাত? মই যে এনেকুৱাত উঠি পোৱা নাই দেই, আজি প্ৰথমবাৰ উঠিছো। আপুনি প্ৰথম নেকি? আজি প্ৰথম ভৌ ওলাবহে বুলি ভাবিছিলো। লাইফ জেকেট পিন্ধিছে, তাৰপিছত এইফালে শ্যামলী বৌ, এইফালে ভোলা ভাই, একদম এক্সকিউজ নাই দেই। টাইট লাগিছে, বহুত গৰম উঠিছে। গৰম উঠিছে নহয় জানো? ষ্টাৰ্ট হৈ গ'ল ইঞ্জিন। ভেৰিফিকেশ্যন কৰা মানে মই এখন চালোৱে আগতে চালি চালোঁ, ক'ৰবাত গছৰুৱা, ক'ৰবাত জাল, ক'ৰবাত কিবা আছে নে নাই, সেইবিলাক চেক কৰি থোৱা। চেক কৰি পেলাইহে মানে মই এতিয়া চলাইছে মানে। তোমালোকে হৈ যোৱা। তো এতিয়া স্পীডটো বঢ়াই দিছে দাদাই, এই চাওক। তো এয়া ধৰি ল'ব লাগিব। বাপৰে, এতিয়া মানে ইঞ্জিন স্পীড দিছে। এইবা গুলি এইবা। এনেকুৱা হ'ব, দেখিবলৈ ভাল লাগিব। আগতে এনেকুৱা হয় যে স্পীড নাপায় আৰু ভাল নালাগে। গাঁওখন এনেকুৱা হ'লে মানে বহুত ভাল লাগিব। যদি আমি মানুহবিলাক যদি পিছত থাকোঁ তেতিয়া মানে এখন হেৰিখন দুখন স্পীড হয় আৰু স্পীড, সেইকাৰণে পিছত থাকিব লাগে। তো দাদা কিমান দৰ ইয়াত প্ৰায় সেই দলঙৰ ওচৰত 10 মিটাৰকৈ পাৰ হ'ব, ইমান দৰ হয়। এইখিনিতো ইমান দৰ নহয়। দাদা আমি এতিয়া কিমান দূৰ যাম? আমি এইফালে নদিহিং আছে অকণমান আগত, নদিহিঙৰ ওপৰলৈকে যাম এতিয়া। আমি এতিয়া আইফোন সেইকাৰণে এলেণ্ডাৰ মোবাইলত দিয়াই পাৰিলে। বস্তুটো কি হয় এইটো? এইটো বুলি কয় ফুড পাম্প, হাৱা দিবৰ কাৰণে। এইটো ফিউল টেংক বুলি কয়। ইয়াত মানে পেট্ৰল আছে আৰু তাত মবিল অলপ টিউবৱেল দিয়া হয়, মিক্স কৰে। এইটো অবিএম বুলি কয়, আউটব'ৰ্ড মটৰ্ছ। 30 হৰ্চ পাৱাৰ মানে ইয়াৰ পাৱাৰটো আৰু
গিয়াৰ এইটো গিয়াৰ হয় এতিয়া ফ্ৰণ্টত গৈ আছোঁ আগ গিয়াৰ পিছফালেও যায় নিউট্ৰেল তিনিটা থাকে আমাৰ এই বুটখনৰ তলত জেং লাগি দিলে দাদাজনে সহায় দিব দিয়া নাই জেং মানে জাবৰ তেনেকুৱা ধৰণৰ লাগি ধৰিলে তো হৈ গ'ল এতিয়া দাদাজনে সহায় দিলে স্পীডটো নাই যোৱা দাদা আগতে এক্স নেভি আছিলে তো সেইকাৰণে লৈ আনিব পাৰিছে এতিয়া মই এক্স নেভি হয় নেভি ড্ৰাইভাৰ গোটা কৰিব অঁ এই ধৰক এক্স নেভি হয় মই নেভিৰ ড্ৰাইভাৰ আছিলোঁ মানে পানীৰ তলত মোৰ প্ৰফেশ্যন আছিলে এইবিলাক মই চাকৰি থাকোঁতে এইবিলাক মোৰ প্ৰফেশ্যন আছিলে মই শিকিছিলোঁ তো সেই বস্তুটোকে আমাৰ ইয়াতো আমাৰ ৰাইজত মানে মইতো অনুভৱ কৰিলোঁ লাইভ ছাৰ্ভিচ লাইভত যে আমাৰ ৰাইজকো এইটো বস্তু মানে দিবলৈ ইয়াত মানে চেষ্টা চলাইছিলে যাব নোৱাৰিম যিহেতু পানী শুকাই গ'ল যাব নোৱাৰিম আমি এতিয়া আকৌ ঘূৰিম আগত পানী শুকান হৈ আছে মানে স্পীডটো বঢ়াই দিছে দাদাই চলো বহুত মজা লাগিছে দেই বহুত মজা লাগিছে বহুত মজা লাগিছে পানী পুৰা চিট আছে পানীত পুৰা চিট আছে এতিয়া 40 কৰিছে কিমান দাদা মানুহ যদি কম হয় 60লৈকে আকৌ কাটিং পাইছে ঘৰলৈ আগত যেনেকে ঢৌ উঠে ন তেনেকুৱা এটা চিষ্টেম হৈ গৈছিলে একদম পুৰা পানীটো এনেকে মাৰি উঠি গৈছিলে ঘূৰাই গৈছে মাথা ঘূৰাই গৈছে মাথা ঘূৰাই গৈছে চেগুন ধাবা কিনাৰ দি মানে আহিলে দলঙত পাই যাব আৰু ব'টখন ইয়াত পাব আৰু আপোনালোকে আমাৰ নিচিনা এনজয় কৰিব পাৰিব এই ৰতন দা মানে ব'টখনত আমাৰ বহুত বেছি ভাল লাগিছে আৰু মানুহবিলাক পুৰা চাই আছে আহিলো ইয়াত নামিম এতিয়া দাদা চাই নামি দিলে পুৰা ঝাম মাৰি দিলে নাওখন ৰখাবলৈ বোলে বাপ ইয়াত যদি মানুহে উঠিব বিচাৰে কিমান ল'ব মই এইটো একচুৱেলি ডিচাইড কৰা নাই কিন্তু এটা কথা মই কনফাৰ্ম ভাবি থৈছোঁ কি যিটো কথা কৈ আছে ভাইটি মই এটা কথা বুজাব লাগিব মই ইয়াত একচুৱেলি বিজনেছ পাৰপজতো তেনেকুৱাকৈ মই ৰখা নাই কাৰণ মই ইয়াত আমাৰ বহুত পানী বুৰেতো এইটো জেগা বহুত ফ্লাড আহে তো সেই জেগাত কেতিয়াবা যদি কোনোবাৰ যদি পৰে পানীত পৰে আমি উদ্ধাৰ কৰিবলৈ এটা টীম তৈয়াৰ কৰি আছোঁ NDRF টাইপৰ তো সেই টীমটোৱে আমি সমাজ সেৱাহে কৰি যাম বুলি পিনি এই বস্তুটো মই ট্ৰেইনিং দিবলৈ আছে কাম কৰিবলৈ তেনেকুৱাকৈহে আগবাঢ়িছোঁ মই হা তথাপিতো সেইখিনি কৰিবলৈ হ'লেও বহুত কিছু খৰচা পাতি থাকে হ'লে কিবা এটা চাৰ্জ ল'ম আৰু মোৰ উঠি হেঁপাহ নপলালে সেইকাৰণে ভোলাত লগত মই আৰু এবাৰ উঠিম দিয়া অসমতো নহয় অসমৰ বাহিৰত উঠি আছোঁ অসমৰ বাহিৰত অৰুণাচলত আগতে উঠি পাইছিলে এতিয়া যে আকৌ নুঠুঙা দিয়া নামিম দেই এটা নামিম দিয়া যুগ নাই না যুগ নাই আপুনি যিহেতু ইমান ভাল এটা ব্যৱস্থা কৰিছে এক্স নেভি হৈ পিনি তো আপুনি আগুৱাই যাওক তাকে কামনা কৰিছোঁ তো আপোনাৰ সুবিধা থাকিল এই কামটো লৈ থেংক ইউ বহুত বহুত ধন্যবাদ আপোনালোকে আহক বাই আমি শিপাল থেংক ইউ ভাল লাগিল ধন্যবাদ থেংক ইউ থাকিল আপোনালৈ অঁ মানুহ ভাল লাগিল নাথি বিৰাট মজা লাগিলে তোমালোকৰ কেনেকুৱা লাগিলে বহুত মজা লাগিলে বহু কেনেকুৱা লাগিছে মজা লাগিল ন বিৰাট ভাল লাগিলে দেই ভাল লাগিল ন ভয় লাগিল ন এইটোৱে আছিল এটা সৰু সুৰা ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকে আহিব মন আছে ইয়াত আহক বাই বাই